আকাশৰ জোনটোলৈ কেতিয়াবা মন কৰিছা? সি সদায় আকাশত নাথাকে, সেইবাবেই মানুহে তাক চাবলৈ ৰৈ থাকে। তুমিও তোমাৰ উপস্থিতিটো তেনেকুৱা কৰা। যি মানুহ সকলোৰে বাবে সদায় এবেল-ওবেল হৈ থাকে, তেওঁৰ মূল্য লাহে লাহে কমি যায়। গতিকে মানুহক তোমাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া। যিয়ে তোমাক অপমান কৰে বা অপহেলা কৰে, তেওঁলোকক অভিযোগ কৰি থকাতকৈ মৌন হৈ যোৱা। তোমাৰ চৰিত্ৰত অলপ ৰহস্য ৰাখিবলৈ শিকা। সকলো কথা সকলোৰে আগত খুলি নকবা। আধাকৈ কোৱা, কমকৈ কোৱা। মনত ৰাখিবা, য'ত কথা কম তাতেই ৰহস্য বেছি। আৰু মানুহে ৰহস্যময় বস্তুৰ প্ৰতিহে বেছি আকৰ্ষিত হয়। সকলো ফোনৰ উত্তৰ দিয়া বা সকলো মেছেজৰ ৰিপ্লাই দিয়াটো বন্ধ কৰা। নিজক অলপ দামী কৰি তোলা। নিজৰ শক্তি, এনাৰ্জি ভুল মানুহৰ পাছত খৰচ নকৰিবা। কিছুমান মানুহে তোমাক কেৱল নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে। তুমি যদি অকলশৰে থাকিবলৈ শিকা আৰু নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব পাৰা, তেন্তে পৃথিৱীৰ কোনেও তোমাক ঠগাব নোৱাৰে। আনৰ পৰা গুৰুত্ব বিচৰাতকৈ নিজৰ ওপৰত কাম কৰা। নিজৰ কেৰিয়াৰ গঢ়াত মনোযোগ দিয়া। মনত ৰাখিবা, তোমাৰ নীৰৱতা হাজাৰ শব্দতকৈ শক্তিশালী। যিদিনা তুমি নিজৰ লগত সুখী হ'বলৈ শিকিবা, সেইদিনা গোটেই পৃথিৱী তোমাৰ পাছে পাছে দৌৰিব। নিজৰ মূল্য বুজি পোৱা, তেতিয়াহে পৃথিৱীয়ে তোমাক মূল্য দিব।